एमसेले मन्टु बर'नि बाखनायजाथाव हाबाफारि गावनि बियाबनि सिङाव थानाय गुबुन गुबुन गामिफोराव सेन्ट ग्रेभेल अन्थाइ खोनानै होदों मन्टु बर'आ। नंगौ गावनि दानारि बान्थाजोंनो गावनि बियाबनि सिङाव थानाय गुबुन गुबुन गामिफोराव सेन्ट ग्रेभेल अन्थाइजों लामा खोनानै होदों एमसेले मन्टु बर'आ। दानाव रायजोफोरनि हान्था मेलायाव जेंना जेंसिजों भुगिनांनायखौ नोजोर होनानै आरो रायजोफोरनि खावलायनाय बायदियै गावनि बियाबनिनो सिङाव थानाय दैसागुरि आरो आख्रानिफ्राय लानानै खुमगिरिसिम थांनाय गोलाव लामायाव गावनि दानारि बान्थाजों सेन्ट ग्रेभेल अन्थाइजों लामा खोनानै होदों एमसेले मन्टु बर'आ। मख'नो गोनांदि एमसेले मन्टु बर'आ गावनि बियाबनिनो गलागाव प्राइमारिनि सिङाव थानाय गामिफोराव गासै मोन 52 ट्रेक्टरजों सेन्ट ग्रेभेल अन्थाइ खोनानै होदों। रायजोफोरा खौरांनि गेजेरजों फोरमायदि थांनाय उफ्रा बिसायख'थिखौ देरहाखांनायनि उननिफ्रायनो 22 नं कक्लाबारि बियाबनि एमसेले मन्टु बर'आ गावनि बियाबनि सिङाव थानाय रायजोफोरनि थाखाय गोबां हाबा मावबोबाय आरो दिनैबो जोंनि लामाखौ सेन्ट ग्रेभेल अन्थाइजों खोनानै होदों। बेनि थाखाय मन्टु बर' बिथांखौ साबायखर बावदों रायजो राजाफोरा आरो फैबाय थानाय समावबो जाय हान्जाया रायजोनि हाबा मावो बिथांमोननो जों भट होगोन। अदेबानि दानि सोलिफु सरकारा रायजोनि हाबा मावदों जों बिसोरखौनो हास्थायबावगोन होनना फोरमायदों बे ओनसोलनि रायजो राजाफोरा। আমি বহুত ভাল পাইছোঁ এতে শিল বালি দিয়াৰ কাৰণে এতে পটাটো হয় একদম একাঠু বাৰিষা যাব নোৱাৰে গাড়ী মটৰ আহিব নোৱাৰে আৰু ঠেলা মাৰি যাব লাগে চাইকেল নিলিও কিবা নিলিও বানপানী হৈ এইখিনি ৰাস্তাত বহুত ভাল পাইছোঁ আপোনালোকক। ছাৰে বহুত ভাল কাম কৰি দিছে আমাৰ এইখিনি ৰাস্তাটো শিল বালি দেই পাব্লিকক মানে এতিয়া হৈছে কি নাই হোৱা নাই মানে মানে এতিয়া UPPL দিছে আমি বহুত ভাল পাইছোঁ। BPFৰ দিনত আমাৰ এই ৰাস্তাটো হোৱা নাই আছিল আমি বহুত কষ্ট কৰিহে তাৰমানে অহা যোৱা কৰিব লগা হৈছে আৰু কথা দেই কথা নাৰাখে এনেহেন হৈছে কথাটো। আচ্ছা এই আমাৰ পাঠশালা পামৰ গলাগাঁও হুংকিপাৰ বুলি কয় আমাৰ গাঁওখনৰ নাম। ইয়াত আগৰ পৰা বহুত সমস্যা হৈ আছে আমাৰ ৰাস্তা ঘাটৰ আৰু দলং ইত্যাদি বহুতটা সমস্যা হৈ আছিলে কিন্তু UPPL চৰকাৰ অহাৰ পৰা বৰ্তমান কিছু আগবাঢ়ি আছে হোৱা নাই যদিও হোৱাৰ পথত হৈ আছে। এতিয়াতো আমাৰ দলং হৈছে ৰাস্তা ঘাট ইতিমধ্যে চেংচন হৈছে আৰু আজি ছাৰে আমাৰ কক্লাবাৰী সমষ্টিৰ যিটো MCLA ছাৰে মন্টু বড়ো ছাৰে আমাৰ এইটো নিজাববীয়াকৈ ইয়াতে আমাৰ যিটো অসুবিধা সেই অসুবিধাটো চাইয়ে আজি সেন্ট গ্ৰেভেল ইয়াতে তেখেতে টানি দিছে আৰু আমাৰ অসুবিধাটো বুজিয়ে ৰাইজে সহযোগ কৰিছে। ৰাইজটো আছে আপোনালোকে দেখা পাইছে ৰাইজৰ সহযোগত এইটো হৈছে। MCLA ছাৰকতো আমি এতিয়া আমাৰ ফালৰ পৰা বহুত ধন্যবাদ দিব লগা হৈছে। তেখেতে আমাৰ কাৰণে বহুতো কাম কৰিছে। এতিয়া অংগনবাদী চেণ্টাৰৰ যিটো বিল্ডিং সেইটো বনাই আছে বৰ্তমানে চলি আছে আমাৰ গাঁৱত আৰু ৰাস্তা ঘাটটো হৈছে আৰু দলং ইতিমধ্যে আমাৰ হুমকিন দলং উত্তৰ ফালে সেইটোতো টেণ্ডাৰ হৈয়ে গৈছে আমাৰ ছাৰে গৈছে এইটো ইতিমধ্যে আমাৰ এইটো নিশ্চয় কম দিনৰ ভিতৰতে উদ্বোধন কৰা হ'ব। আমাৰ চিফ ছাৰে আহি এইটো আমাৰ ছাৰে জনালে MCLA ছাৰে। BPFৰ দিনততো ঠিক তেনেকুৱা ৰাস্তাটো সেনেকৈ কিছু হোৱা নাই ৰাস্তা হিচাপে হোৱা নাই আৰু হোৱা নাছিল সেইটোৱে আৰু কি ক'ব কেনেধৰণৰ প্ৰাৰ্থী আচলতে বিচাৰে। আমাৰ বৰ্তমান যিটো ৰাইজ আছে আমিতো কাম কৰা চৰকাৰকে বিচাৰোঁ যিহেতু যি চৰকাৰে কাম কৰে সেই চৰকাৰকে আমি ভোট দিয়াৰ কাৰণে ৰাইজে
প্ৰতি বছৰে সিদ্ধান্তটো লোৱা যায় গতিকে বৰ্তমান যিটো চৰকাৰ আছে তেওঁলোকে আমাক কাম কৰি দেখাইছে গতিকে সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে ৰাইজে আমাক সহায় সহযোগ কৰিব আৰু নিশ্চয় বৰ্তমানৰ চৰকাৰক ছাপোৰ্ট কৰিব বুলি মই ভাবিছোঁ আৰু